আমাৰ হিন্দু সমাজত মাংগলিক কামত নাৰিকল কিয় ভঙা হয় আপুনি কেতিয়াবা ভাবি চাইছেনে? অসমীয়া সমাজৰ যিকোনো মাংগলিক কাম সেয়া বিয়া সবাহে হওক, পূজাই হওক বা নতুন ঘৰৰ আৰম্ভণিয়ে হওক, নাৰিকল এটা নভঙাকৈ কেতিয়াও কোনো ভাল কাম সম্পূৰ্ণ নহয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ এই কঠিন ফলটোৱেই কিয় বাছি লোৱা হ'ল? ইয়াৰ আঁৰত আছে তিনিটা ডাঙৰ আধ্যাত্মিক আৰু বৈজ্ঞানিক ৰহস্য। সেইবোৰ কি জানো আহক। প্ৰথমতে আহোঁ ইয়াৰ আধ্যাত্মিক কাৰণৰ বিষয়ে। যেতিয়া আমি ঈশ্বৰৰ সন্মুখত জোৰেৰে নাৰিকলটো ভাঙো, তাৰ অৰ্থ হ'ল আমি নিজৰ অহংকাৰক চূৰ্ণ বিচূৰ্ণ কৰি এটা সৰল আৰু নিৰ্মল মন লৈ ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰিছোঁ। দ্বিতীয়তে, নাৰিকল এবিধ শ্ৰীফল বা মানুহৰ মূৰৰ লগত তুলনা কৰা হয়। ইয়াৰ তিনিটা চকু আছে, যিটো ভগৱান শিৱৰ ত্ৰিনেত্ৰৰ লগত মিলে। প্ৰাচীন কালত দেৱতাক সন্তুষ্ট কৰিবলৈ নৰবলি বা মানুহৰ বলি দিয়াৰ কুপ্ৰথা আছিল, কিন্তু ঋষিমুনিসকলে সেই পৰম্পৰা বন্ধ কৰিবলৈ মানুহৰ মূৰৰ সলনি নাৰিকল ভঙাৰ নিয়ম আৰম্ভ কৰিলে। এই প্ৰতীকী অৰ্থত নিজকে ঈশ্বৰৰ চৰণত বলি দিয়াক সূচায়। তৃতীয় কাৰণটো হ'ল পবিত্ৰতা। নাৰিকলৰ পানী হ'ল একমাত্ৰ পানী যিটোত গছত থাকোঁতে কোনো মানুহৰ হাত বা লেতেৰা বস্তু নালাগে। সি প্ৰকৃতিৰ দ্বাৰা সংৰক্ষিত আটাইতকৈ বিশুদ্ধ পানী। সেয়েহে পূজা পাৰ্বণত ইয়াৰ ব্যৱহাৰ অপৰিহাৰ্য। গতিকে নাৰিকল ভঙা মানে কেৱল এটা ফল ভঙা নহয়, এই হ'ল নিজৰ ভিতৰৰ বেয়া গুণবোৰ ত্যাগ কৰাত এক সংকল্পহে। নাৰিকলৰ বিষয়ে আপুনি কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো সঠিক যেনো লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে পেজটো ফ'ল' কৰি দিব।